ইনফরমেশন পাইছিলোঁ যে এই নল দাস যিজন ভেটেৰান মানে ট্ৰাক পেডলাৰ হয় অলৰেডি 3 টাইম জেলত গৈছে NDPS কেছত তাৰ মা তুলি দাসো অলৰেডি জেলত গৈছে NDPS কেছত চ' এইজনে মানে মাৰ্গেৰিটা এৰিয়াত বহুত দিনৰ পৰা আমি মানে এনেকৈ ইনফৰমেশ্যন পাই থাকোঁ যে সি বিক্ৰী কৰি আছে চবে কৈ থাকে এনেকৈ চ' আমি এনেকৈ আজি এটা অপাৰেশ্যন এণ্টি নাৰ্কটিক্স মানে অপাৰেশ্যন এটা চলাইছোঁ আণ্ডাৰ দ্য গাইডেন্স অফ SP ছাৰ এণ্ড এডিশ্যনেল SP ক্ৰাইম ছাৰ চ' আমি এটা ইয়াত চলাইছিলোঁ তাৰপিছত মানে আমি আহি ইয়াত গম পালোঁ যে তাৰ মানে চাৰ্চ কৰিলোঁ ইন প্ৰেজেঞ্চ অফ ইণ্ডিপেণ্ডেণ্ট উইটনেছ আমাৰ ACS অফিচাৰ এজন আছিলে তাৰ প্ৰেজেঞ্চত প্লাছ এজন উইটনেছৰ আণ্ডাৰত মানে আমি চাৰ্চ কৰিলোঁ চাৰ্চ কৰাৰ পিছত আমি টোটেল 28.21 গ্ৰাম অফ মানে ছাছপেক্টেড হিৰইন যিটো আমাৰ ডাক টেষ্টিং কিট আছে তাত পজিটিভ ৰিজাল্ট দিছে ইয়াৰ পিছত আমি আৰু হাউচ চাৰ্চ কৰিলোঁ হাউচ চাৰ্চ কৰাৰ পিছত আমি তাত মানে টোটেল কেছ এমাউণ্ট যিটো মাটিৰ তলত মানে ইট ৱাজ মিনছ কনচিল্ড ইনচাইড মিনছ বিহাইণ্ড দ্য ফ্ল'ৰ অ'কে চ' ইট ৱাজ কনচিল্ড চ' সেইটো আমি মাটিৰ তলৰ পৰা মানে আমি টোটেল 7,20,950 ৰুপিজ যিটো ব্লেক মানি হয় যিটো সি ড্ৰাগছৰ পৰা পইচা এইটো ড্ৰাগছৰ বিক্ৰী কৰি এইটো পইচা পাইছোঁ আমি প্লাছ তাৰ গল্ড মানে জুৱেলাৰী 44 অলমষ্ট এৰাউণ্ড 44 গ্ৰাম মানে গল্ড জুৱেলাৰী যিটো আমি পাইছোঁ তাৰপিছত আমি 3টা মোবাইল ফোন পাইছোঁ আৰু তাৰ অলপ ডকুমেণ্ট লাইক বেংক একাউণ্ট এইবিলাক আমি চিজ কৰিছোঁ তো চব আমি এইবিলাকেই চিজ কৰিলোঁ বস্তু আৰু আমাৰ এতিয়া নেক্সট যিটো লিগেল প্ৰচিডিঅ'ৰ যিবিলাক আছে সেইবিলাক ফ'ল' আপ একচুৱেলি দুজনক এৰেষ্ট কৰা হ'ব নল দাস আৰু তাৰ মা পুতলি দাস দুজন এৰেষ্ট কৰা হ'ব